হেল্ল' কুটুমসকল গুড মৰ্ণিং আৰু আজি ক'ত আহিছোঁ আপোনালোকে জানে নাই গোটেই মানে ছ'চিয়েল মিডিয়া ফেচবুক হওক ইউটিউব হওক ইনষ্টাগ্ৰাম হওক চবতে মানে এতিয়া বৰ্তমান ভাইৰেল হৈ আছে মানৱী বৰুৱাই বোলে পইচা কেলে খুজিছিলে সেনেকৈ বুলি মানে গোটেইখনে মানে কমেণ্টত দি ফুৰিছে তো আচলি কথাটোনো কি তো সেইবাবে মানে তাই ঘৰত আহিছোঁ আজি মানে এইখন তাইৰ দোকানখন বৰ্তমান বন্ধ হৈ আছে আৰু গাইছ এইটোৱে হৈছে মানৱী বৰুৱা ঘৰ এইটো লগতে মানে দোকান লাগি আছে মানে এইখনে চলাই আছে সেইখন দোকান আৰু ইয়াত তাই মানে বেছিকৈ মানে ইউটিউবত ভিডিঅ' বনোৱাৰ চক্ৰত মানে আজিকালি মানে দোকান খুলিব নোৱাৰা হৈছে আৰু ইউটিউবতো বোলে পইচা নাপোৱা তো সেইবাবে মানে তাই এটা ভিডিঅ' বনাইছিলে আপোনালোকে চালেই মানে গোটেই অসমত ভাইৰেল হৈ আছে বৰ্তমান তো সেইবাবে মানে আজি মই মানৱী বৰুৱা ঘৰলৈকে আহি পেলালোঁ এইখনে হৈছে মানে তাইৰ দোকানখন এখনতে তাই বহি থাকে মানে কেতিয়াবা আপোনালোকে দেখে এতিয়া ভিডিঅ' বনোৱা চক্ৰত মানে দোকানটো বহিব নোৱাৰে তাই বেছিকৈ তো গাইছ এতিয়া আহি ফাইনেলি মানে এজনী মানৱী বৰুৱা ঘৰত পালোহি কেনেকুৱা খবৰ খবৰ আৰু কি জানাই তোমালোকে খবৰ বোলে একদম ইয়াৰ বেয়া বোলে সেইকাৰণে এইকেইদিন মানে অনলাইনত পূৰা ইয়াকে মানে দি আছে কিবা কিছুমানে ডিজিটেল ভিকাৰী হেনো কিছুমানে অনলাইন ভিকাৰী কিখন মানে একদম অনলাইন বিজনেছ চলাইছে এনেকুৱা বুলি মানে ইয়াৰ কমেণ্টবোৰ ভাৰমাৰ হৈ আহিছে ই মাত্ৰ জাষ্ট মানে সহায়ে খুজিছিলে আৰু মানে বহুতে মানে ফেচবুক হওক হোৱাটছআপত হওক য'তো মানে ইয়াৰ একেবাৰে এখন ফটো লগাই ছাইডত পইচা এটকা পঠাই দিলোঁ দেই বুলি এনেকৈ ইয়াক মানে দি থাকে বহুতে দিছে এটকা পঠিয়াই পেলাই মানে স্ক্ৰীনশ্বট মাৰি গোটেই মানে মোক কি আৰু অনলাইন ভিকাৰী বুলি কৈ আছে আৰু ৰ'ব বন্ধুসকল ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা গেমিং এপছৰ বিষয়ে ক'বলৈ আহিছোঁ গেমিং এপছটোৰ নাম হৈছে ৰামি নভেলছ ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টৰ লিংক দি আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লওক আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকে যেতিয়া মোবাইল নম্বৰটো দি ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে পাই যাব 41 টকা আৰু এতিয়া মই 501 টকা এটা ৰিচাৰ্জ কৰি ল'ম তাৰপিছত আপোনালোকক এখন গেম খেলি দেখাম গেমখন যিখন মানে হৈছে টাইগাৰ ভাৰ্চেছ ড্ৰাগন মই ইয়াত 3x প্ৰেডিকশ্যন কৰি খেলিছোঁ আৰু আপোনালোককো টিপছসমূহ দেখাই দিছোঁ টিপছসমূহ আপোনালোকে ফ'ল' কৰিব এতিয়া মই ড্ৰাগনৰ ফালে 10 টকা এটা লগাই দিছোঁ এতিয়া চাব লাগিব যিকোনে হাৰো এতিয়া ৰিজাল্ট আহিছে 5 মানে হাৰিলোঁ তো কোনো কথা নাই মই এতিয়া 3x প্ৰেডিকশ্যন কৰিম এতিয়া মই ড্ৰাগনৰ ফালে 30 টকা লগাই দিম আপোনালোকে চাব পাৰে যিটো মই হাৰিছিলোঁ ছাইডত টিপছসমূহ দিয়া আছে চ' এতিয়া মই জিকিলোঁ আপোনালোকে দেখিছে তো এতিয়া মই ঠিক তেনেদৰে মানে টাইগাৰ ফালেও লগাই দেখাম 10 টকা তো হাৰি গ'লোঁ কোনো কথা নাই 3x প্ৰেডিকশ্যন আছে তো 3x প্ৰেডিকশ্যনত এতিয়া আপোনালোকে দেখিব পাইছে 30 টকা তথাপিও হাৰিলোঁ এতিয়া আপোনালোকে মানে 90 টকা লগাব লাগিব মই এতিয়া 90 টকা লগাই দিছোঁ প্ৰেডিকশ্যন তো দেখিলেনে মই এতিয়া কেনেকৈ জিকিলোঁ মানে মই প্ৰায় 10 মিনিটৰ ভিতৰতে মানে 600 টকামান পালোঁ এতিয়া মই এই পইচাখিনি আপোনালোকক উইড্ৰ কৰি দেখাম ধুনীয়াকৈ ইয়াত উইড্ৰ লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব তাৰপিছত আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট চিলেক্ট কৰক আৰু এমাউণ্টটো অলপ বঢ়াই দিব বঢ়াই লৈ আপোনালোকে উইড্ৰ টিপক আৰু ধুনীয়াকৈ আপোনাৰ বেংকত আহি যাব পইচাখিনি এয়া চাওক ছাকচেছফুল হৈ গ'ল পে'মেণ্টটো এয়া মেছেজো আহি গৈছে আপোনালোকক মই এটা প্ৰমাণ দেখাইছোঁ এয়া চাওক মই ইয়াৰ পৰা কিমান টকা আৰ্ণ কৰিও আৰু আপোনালোকক স্ক্ৰীনশ্বট দেখাই দিছোঁ আৰু আপোনালোকে এনেকৈ ইমান সহজে পইচা ইনকম কৰিব পাৰে তো এতিয়া যাওক ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক দিয়া আছে ৰামি নভেলছ আৰু এটা কথা গাইছ মানে বহুত মানুহে মানে ইউটিউবাৰসকলে মানে পইচা বহুত পায় হিচাপ নাইকিয়াকৈ পায় তথাপিও মানে আমাৰ পৰা কেলৈ খোজে বুলি ভাবিছিলে মানে তো চাওক মানে আপোনালোকৰ পৰা এটকাও খোজা নাই তাই কৈছে মানে আপোনালোকে জাষ্ট সহায় কৰিবলৈহে কৈছিলে মানে তাকো 100 1000 2000ও কোৱা নাই এটকা 2 টকা যিমান পাৰে সিমান টকা সহায় কৰিব খুজিছিলে মানে তাই এটাই মিছন আছিলে মানে যে তাকে মানে 5000 মান তাইক জৰুৰী হৈছিলে মানে তো সেইবাবে মানে 2 লাখ তো তাইৰ ফলোৱাৰ আছেই তো সেইবাবে মানে এটকাকৈ ভৰাই দিলে কি হয়তো 5000 মানুহে ভৰাই দিলে কি 5000 হ'ব সেই বুলিহে মানে তাই মানে এনেকৈ আপোনালোকৰ আগত মানে সহায় বিচাৰিছিলে আৰু সহায় বিচৰাতে কিছুমানে মানে ভিডিঅ' বনাই দিছে তাইক মানে অনলাইন ভিকাৰী কিছুমানে কণ বৰঙা কৰপতিত লৈ গৈছে বোলে আইফোন থকা ছোৱালীজনীয়ে বোলে কি কাৰণে পইচা বিচাৰিছিলে আৰু চাওক আইফোনটো আছে বুলিয়ে মানে এনেকুৱাকৈ নাভাবিব মানে নিজেই চব কিনিছে নহয় জানো তো কিছুমানে সহায় কৰিও দিব পাৰে এনেকৈ মোকো মানে বহুতে সহায় কৰিহে মানে মই আইফোনবোৰ লৈছোঁ মানে নিজৰ পইচাই সিমানকৈ লোৱাই নাই তো মানে তাইও সেনেকুৱাই মানে তো চব মানে আপোনালোকে বহুত ভিউজ যিবোৰ আহে ইউটিউবত তাৰ শেষত মানে সিহঁতে পায় কিন্তু যিসকলৰ নতুন আৰম্ভ হৈছে 1K 2K সিহঁতে মানে একেবাৰে নেপায়ে নহয় জানো আৰু মানুহে ভাবে কি 1000 ভিউজ হলে মানুহে বহুত ভিউজ মানে পইচা পায় বুলি ভাবে এতিয়া এক ভাবি থাকে সেইটো ভাবে মই কাইলে মোৰ ভিডিঅ'ত আহি আছে যিটো মই কিমান 1000 ভিউজ পালে কিমান টকা পাব আপোনালোকে মই টোটেলি জনাই দিম তেতিয়া আপোনালোকে বিশ্বাস কৰিব আৰু এটা কথা এইটো মাহত মই যিমান বনালোঁ মোৰ মাত্ৰ ইউটিউবৰ পৰা 1500 টকা পাইছোঁ আৰু ইয়াক চালোঁ মই একাউণ্টত ই মাত্ৰ $22 না কিমান হৈছে নহয় জানো তো $22 মানে 1500 1700 এনেকুৱা মান টকা মানে এই আপোনালোকে বহুতে কমেণ্ট কৰে মানে মানৱীয়ে ইমান ধুনীয়া বোলে ড্ৰেছ পাতি পিন্ধি বোলে ইনষ্টাগ্ৰামৰ ৰিলছ বনায় আৰু কিহৰ বোলে পইচা এটা নাটনি হৈছে বুলি এনেকৈ সোধে মানে সেইটো কথা হ'ল মোৰ মই যিখন দোকানত গৈ পেলাই মই ৰিলছ বনাওঁ তো তাহাঁতি মানে মোক মৰমতে মানে মই যেতিয়া ৰিলছ বনাওঁ মানুহবিলাকে যেতিয়া দেখে মানে দোকানখনৰ কাপোৰবিলাক তেনেকৈ মোৰ ফালৰ পৰা কাষ্টমাৰো বহুত যায় আৰু সেই দোকানখনৰ মালিক বা মালিকনীজনীয়ে মোক মানে তেনেকৈ কাপোৰ দি আহে
তো সেইবাবেহে মোৰ কাপোৰ বহুত আছে তো সেইটো কাৰণে মই এদিনাখন এইটো পিন্ধি পেলাই মানে ৰিলচ বনাওঁ তাকে বুলি নাভাবিব যে মই চব কিনি কিনে মই পিন্ধিছোঁ বুলি আৰু এটা কথা তোমাক সুধিম মানে চোৱা এতিয়া মানে তোমাৰ অনলাইন ভিকাৰী কিবা ডিজিটেল ভিকাৰী নে কি বুলি দি আছে কেনেকুৱা লাগিছে তাৰমানে বহুত বেয়া লাগিছে আৰু ক'বলৈ ভাষা নাই আৰু মানে তুমি জাষ্ট এই সহায় বিচাৰোঁতে অনলাইন ভিকাৰী সেনেকে বনাই দিছে মই সাধাৰণ সহায় বিচাৰোঁতে আজি মোৰ মানুহে ইমান বেয়াকৈ কৈছে কি ক'ম আৰু মানে সহায়ো আপোনালোকক 1000 2000 সহায় কৰিব লাগে বুলি কোৱা নাছিলে তো তাই মোকো কোৱা নাছিলে জাষ্ট ভিডিঅ'টো বনাই পিছতে দেখিছোঁ তাই বোলে বহুত দুখ হৈ আছে বোলে তো সেই বোলে ময়ো মানে কেক এটা আনি কেক কাটি দিছোঁ সেইদিনাখন নহয় জানো আকৌ সেইটোতো পাইছে মানুহে বোলে কেক কাটিবলৈ ক'ত পালি বোলে নহয় জানো সেনেকৈ ইয়াৰ মানে বাৰ্থডেখন কেক কটাটো দেখাই দিলে তো ভাবিছে কেকটো আনিলে আকৌ আমাৰ মানে আপোনালোকৰ পৰাই পইচা মানে কালেকশ্যন কৰি কেক চেক আনিছে বুলি বাৰ্থডে পাতিছে বুলি নহয় জানো তো সেইটো কেকো ময়ে আনি দিছিলোঁ আচলতে একো অনা নাছিলে গমেই পোৱা নাই তো আকৌ আৰু এটা কথা কোনোবাই ধৰি লওক মেডিকেলত পৰি আছে ধৰি লওক তেতিয়াও সহায় বিচাৰে নহয় জানো সিহঁতে কি ডিজিটেল ভিকাৰী হ'ল নেকি আপোনালোকৰ বাবে সহায় খুজিছে ধৰি লওক কোনোবাই ময়ে ধৰি লওক কিবা বেমাৰত পৰিছোঁ তেতিয়াহ'লে মোৰ পইচা নাই ধৰি লওক সামৰ্থ্য নাই ধৰি লওক মইতো খুজিব লাগিব তেতিয়া আপোনালোকক আৰু এটা কথা কৈছোঁ মই যে বাৰ্থডেটোৰ কাৰণে মই পইচাটো খোজোৱা নাছিলোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাগে মোৰ নাচালে আৰু যিমানজনে চাগে চালে হয়তো সিমানজনে মোক সহায় কৰিলে কিন্তু আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব যে মই বাৰ্থডে কাৰণে মোৰ বাৰ্থডে কেক কাটিবলৈ কাৰণে মই পাৰ্টি কৰিবৰ কাৰণে আপোনালোকক পইচা খুজিছিলোঁ নে বেলেগ কাৰণো আছিলে ভিডিঅ'টোৰ মাজত এবাৰ চাই কিনে ক'ব বহুতে মানে ভিডিঅ'টো আধা কাটি পিনি আদৰ্শ লগাই দিয়ে পইচা সহায় কৰক অনলাইনত মই সেইকেইটা দি দিছোঁ এনেকৈ বুলি কৈ মানে আধা লগাই পিনি ইডোখৰ কিবা লগাই দিয়ে নহয় জানো তেতিয়া মানুহে আঁতেই নাপায় এনেই পইচা খুজি আছে বুলি এনেকৈ ভাবে মানে আকৌ বোলে আইফোন থকা ছোৱালীজনী আইফোনটো ইমান দামী বস্তু নহয় মানে আকৌ গিফ্ট দিয়াহে আইফোন কোনোবাই নহয় জানো তো সেইবাবে মানে আপোনালোকে এইবোৰ উল্টা পুল্টা মানে ডিজিটেল ভিকাৰী অনলাইন ভিকাৰী সেইবিলাক মানে দি নাথাকিব আৰু মিমছ বনাই নাথাকিব ভাল নালাগে নহয় জানো সেইটো বনালে আৰু এটা কথা মানে মানৱিক লাজ সুধিব আছে মানে চবেই যিহেতু মানে ডিজিটেল ভিকাৰী ডিজিটেল ভিকাৰীয়ে কেইটকা পালে তো সেইটো বুলি মানে বহুতে কুৱেশ্যন সুধি ফুৰিছে তোমাক এতিয়া মানুহে কৈছে তেতিয়া আৰু কি ক'বা হয় নাই তো কেইটকামান পালা এনেই 4900 টকামান পালোঁ দেই 4900 টকামান পালে বাপৰে শুনিলে এতিয়া আপোনালোকে মানে চবৰ মনটো খুচ হৈ গ'ল চাগে এতিয়া কিমান টকা পালে চাওক বন্ধুসকল কিছুমানৰ কাৰণে পইচা বোলে 5000 বহুত কিছুমানৰ কাৰণে 5000 একেবাৰে একো নাই মানে কিছুমানৰ হয়তো কিছুমান টাইমত বহুত পইচা লাগিব কিছুমানৰ হয়তো পইচা নালাগিব পাৰে হয়তো কিবা মই বিপদত পৰিছোঁ এসময়ত ধৰি লওক মই আপোনালোকক মানে আৰু কাক খুজিম কাৰো উপায় নাই ধৰি লওক মই কাৰো খুজিবলৈ তেতিয়াহ'লে আপোনালোকৰ পৰাই সহায় কৰিব লাগিব ন লাজ বিচ নাইকিয়াকৈ ভিডিঅ' বনাব লাগিব তো মানে এনেকুৱাকৈ এনেই ভিডিঅ' বনাবতো নোৱাৰি মই এতিয়া পাৰোঁ জানো মোকো কিমান পইচা দৰকাৰ হয় এনেই ধৰি লওক মই তথাপিতো ভিডিঅ' বনাই আপোনালোকৰ পৰা খুজিব পাৰোঁ জানো সঁচাকৈ কিবা বিপদ হ'লেহে মই খুজিব পাৰিম নহয় জানো তো সেইবাবে আপোনালোকো ভালকৈ চালি দেৰি চাব মানে কথাবোৰ এনেই মানে সেই মিমছ বনাই নিদিব ধৰি লওক মানে এনেই মানুহ এনেই দেখিলে মই মানে ময়ো হয়তো বহুত লাখ টকীয়া যেন লাগিব পাৰে আপোনালোকক 1 crore টকীয়া লাগিব পাৰে কিন্তু মই আচলতে মানে সেই 1500 টকীয়া 1600 টকীয়াই মানুহ মানে ময়ো